নমস্কাৰ গাইজ, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এটা নতুন ধামাকা ভিডিঅ' লৈ আজি আপোনালোকৰ মাজলৈ মই পুনৰ উপস্থিত হৈছোঁ। গতিকে ব'লক বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। থাম্বনেইল লিখি আজি আপোনালোকে গম পাইছে যে মই কিহৰ বিষয়ে দিম। আজি মোৰ ফাৰ্ষ্টটো মেকআপ ব্ৰাইডেল মেকআপ আছে। গতিকে ব'লক লৈ যাওঁ আপোনালোকক। বিয়াৰ কাম চলি আছে, কইনা কোলা লৈছে। এতিয়া বহুত ধামাকা ভিডিঅ' এতিয়া হ'বলৈ গৈ আছে। এতিয়া কইনাৰ মাকক সজোৱা হ'ব, যিহেতু কইনা কোলা ল'ব মাকে। জেকেট চুৱেটাৰ চব পিন্ধাই ল'ব, সজাই ল'ব মাকক। চাই থাকক, বহুত ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এয়া ঘৰত তৈয়াৰ কৰি থৈছিলে বৰমাহঁতে। মই ওলাই আহিছিলোঁ, মোৰ কাম বৰ্তমানলৈকে হোৱাই নাই। গতিকে ভিডিঅ'টো বহুত বেছি দীঘলৈ যাব, গতিকে আৰু বিশেষ দীঘল নকৰোঁ। আজি এই নিয়ম কানুনখিনিকে দেখুৱালোঁ। পাছৰ ভিডিঅ'ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মই কেনেদৰে সজালোঁ কইনাক। গতিকে যদিহে ভিডিঅ'টো চাই আপোনালোকে ভাল পালে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।